The black view for our fellow more unique. ইয়াতে ধুনীয়াকৈ আমি ফাৰ্ষ্ট কৰি ল'লোঁ। মই আছোঁ আমি সুবনসিৰি ইক' কেম্পলৈ গৈ আছোঁ। এটা নাইট ষ্টে কৰি আছোঁ আমি তাতে। চিভিলিয়ান ৰাইড হ'লে আমাৰো ভাল লাগে, নিজৰো ভাল লাগে। বৰ্তমান পাইছোঁ বান্দৰদোৱা। তো আহি পালোঁ সেই তেল ভৰাবৰ কাৰণে। মেৰা বাইক হে বিউটিফুল, টেংকি হৈ গ'ল ফুল। গোটেই ৰাইডাৰখিনি আগত আছে, মই লাষ্টত আছোঁ। এই মেম্বাৰছকে মানে ডিচিপ্লিনকৈ লৈ যোৱাটো অকণমান পিছৰ পৰা চাই যাব লাগে, ক'ত ৰখিছে নেকি। বৰ্তমান আহি পালোঁ লখিমপুৰ বাছ। প্লেটফৰ্ম ধুনীয়াকৈ লগাই দিছোঁ, কি মজা লাগিছে। নাকি ধুনীয়াকৈ হিলি আছে বতাহত। গ্ৰুপ ৰাইড কৰিলে এইটো প্ৰব্লেম, গোটেই গ্ৰুপটো কেতিয়াবা আগত গুচি যায়, কেতিয়াবা পিছত গুচি যায়, তো সেইটো কাৰণে ৰখিবলগীয়া হৈ যায়। তো সেইটো কাৰণে মই বেষ্ট ছাজেষ্ট কৰোঁ কি চ'ল' ৰাইড। তো সেইটো কাৰণে মই মেক্সিমাম চ'ল' ৰাইডে কৰোঁ। আমি ৰখি থকা 5 মিনিট হ'ল ন বেছি হ'ল। তো এবাৰ ফ্লেগটো খুলি দিলোঁ, কাৰণ গ্ৰুপটো এতিয়া যোনে লিডিং কৰিছে তাক ফ্লেগটো দি দিলোঁ, কাৰণ তাৰ আগত নাছিলে। এই পাই গ'লোঁ সেই পদুমণি হাইথান। ভাল লাগিছে, এইটো চোৱা কৰ্ণাৰটো চোৱা, কি মজা লাগিছে। এইটো আছিলে সুবনসিৰি ব্ৰিজটো। তো ইয়াতে আমি ধুনীয়াকৈ ড্ৰোন শ্বট এটা ল'লোঁ। ড্ৰোন শ্বটটো কেনেকুৱা লাগিলে কমেণ্টত জনাব, আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি এতিয়ালৈকে যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেনেহ'লে ইনষ্টাগ্ৰামত ফ'ল' কৰক। RS 200। তো এনেকৈ যেতিয়া আপুনি ৰাইডত ওলাই অহা হয় তেতিয়া এটা মজা ভাইব আহে। উইকেণ্ডৰ ভিতৰত যেতিয়া আমি যেতিয়া এদিন বা দুদিন টাইম পাওঁ, এই দিনটো মজাকৈ এনজয় কৰিব লাগে। লাইফটো কেইদিন আজি আছে কাইলৈ নাই, এইটো কৰিলে আপোনাৰ মনত শান্তি লাগে, ভাল লাগে। তো সেইটো কামটো আপোনাৰ নিশ্চয় কৰিব। চ'ল' ৰাইডেই হওক বা গ্ৰুপ ৰাইডেই হওক, মই নৰ্মেলি ওলাই আহোঁ। তো ওলাই আহিলে কি হয়, মনৰ ভিতৰত মানে যিমানখিনি প্ৰেছাৰ থাকে মই সেইখিনি মনত শান্তি পায়। তো আহি পাই গ'লোঁ সেই গোগামুখ। আৰু গোগামুখ বুলি ক'লে মনলৈ এটাই আহে, সেইটো হৈছে আমাৰ হনুমান মন্দিৰটো, গোগামুখ চাৰিআলিটো। তো ইয়াতে ধুনীয়াকৈ খানাটো খাই ল'লোঁ। তো এতিয়া যাব লাগিব NSPC এইটো চাইডে আপোনাৰ NSPC এইটো চাইডে যায়গৈ। তো সুবনসিৰি যোনটো ইক' কেম্প আমি য'ত গৈ আছোঁ, তো ইয়াৰ পৰা এৰাউণ্ড 17 কিলোমিটাৰ আছে। ইয়াৰ পৰা কিমানটো আছে? 10 কিলোমিটাৰ আছে ন, এৰাউণ্ড 10 কিলোমিটাৰ। অ'কে। তো আপুনি যদি বিচাৰে সুবনসিৰি ইক' কেম্পলৈ আহিবৰ কাৰণে, তেনেহ'লে অলপ যোনটো চাৰিআলি দিছে গোগামুখ, যোনটো চাৰিআলিটোৰ পৰা এৰাউণ্ড আপুনি 7 to 8 কিলোমিটাৰ আপুনি আহিব লাগিব। 7 to 8 কিলোমিটাৰ অহাৰ পিছত আপোনালোকে পাবহি সুবনসিৰি ইক' কেম্প। গুগল মেপ ইউজ কৰিব পাৰে। গুগল মেপৰ ধুনীয়াকৈ ডাইৰেকশ্যন দেখা গৈ থাকে কোনফালে যাব লাগে। এটাই ছাজেষ্ট কৰোঁ, গুগল মেপ যদি ইউজো কৰে দেন আপোনালোকে অফলাইন মেপটো ডাউনলোড কৰি ল'ব। অফলাইন মেপটো ডাউনলোড কৰিলে বহুতেই সুবিধা হয়, কাৰণ কেলৈ যদি কেতিয়াবা নেট গুচি যায় তেনেহ'লে আপোনাৰ ডাইৰেকশ্যনটো চেঞ্জ হৈ যায়, বহুতেই চেঞ্জ হৈ যায়। তো যদি পাৰে আপোনালোকে অফলাইন ডাউনলোড কৰি পেলাই আহিব, তো বহুতেই মজা হয়। NS মোৰ লগত অকণমান কম্পেয়াৰ কৰি চাওঁ বুলি কৈছে। ব'লা NS দেখা যাওঁ কিমান চাওঁ।
Upstream, are you with me? Round up, rainbow, curtain in the city, rushing through me. Downpour, upstream, are you with me? Feeling আমি আহি পাই গৈছোঁ সুবনসিৰি ইকো কেম্পত আৰু এই সুবনসিৰি ইকো কেম্প আছে গোগামুখৰ পৰা এৰাউণ্ড 14 কিলোমিটাৰ আঁতৰতে আছে এই সুবনসিৰি ইকো কেম্পটো তো আমি ষ্টে কৰিম গোটেই নাইটটো তো আমি ধুনীয়াকৈ 4টা টেণ্ট লগাই লৈছোঁ আৰু এইফালে খোৱা বোৱাখিনি মেনেজ কৰি আছোঁ তো এইখিনি বনফায়াৰ কাৰণে আমি অলমষ্ট আমাৰ দাদাজনে হেল্প কৰিছে বহুতেই হেল্প কৰিছে তো সেইকাৰণে থেংক ইউ স্পেচিয়েলি তো আজি ৰাতি ইয়াতে মজা লাগিব থাকি পেলাই 4টা টেণ্টত তো গোটেই ফুল নেট ফুল এনজয়মেণ্ট ফুল মিউজিকেল মানে ভিডিঅ' চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব তো বাই বাই কাইলৈ মৰ্ণিঙত লগ পাই আছোঁ